হেল্ল' গাইজ, আজি মই আপোনালোকক ভিডিঅ' এটা দিব বিচাৰিছোঁ। ভিডিঅ'টো দিম মই হাউলি ৰাসৰ পৰাই। আৰু হাউলি ৰাসত মানে এখন লটাৰী খেলা হয়, অসমৰ চুকে কোণে গোটেইবিলাকেই জানে। কিন্তু ভিডিঅ'টো মানে খেল এখনক লৈয়ে কৰিম বুলি ভাবিছোঁ। আৰু কিন্তু আপোনালোকক হাউলিত ৰাস কেনেকুৱা হয়, কি হয়, মই গোটেইখিনিও দেখাম। কিন্তু খেলাখন তেওঁলোকে আকৰ্ষণীয় হিচাপে লৈ লয় কমিটিয়ে, এইটোক লৈ বহুতেই ভাল। কিন্তু আমি খেলাৰ টিকট পাওঁ না নাপাওঁ নাজানো, বৰ আশাতে ওলাইছোঁ খেলাৰ টিকট পাম বুলি। আৰু লগতে মোৰ নেপ কলিতা আছে, এইটো মানে সি বৰ চিনচিয়াৰ। এই গোবিন্দ, আমি এনেকৈ যাম আৰু আহিয়ে পালোঁ এক আকৰ্ষণীয় দৃশ্য, য'ত আহোম দিনৰ বীৰ লাচিতৰ এক যুদ্ধ হৈছিল। মোমায়েকক মানে লাচিতে ডিঙি কাটি দিছিলে। এনেকুৱা ধৰণৰ কিছুমান দৃশ্য এওঁলোকে হাউলি ৰাস কমিটিয়ে এনেকুৱা পৰিৱেশ, এনেকুৱা দৃশ্য এক ৰমক কৰি সজাই তুলিছে। সঁচাই ভাল লাগিছে। আৰু মানে হাউলি ৰাস বুলি ক'বলৈ গ'লে অকল ৰাসখনেই নহয়, তাত বিভিন্ন ধৰণৰ
ভাল ভাল দৃশ্য, ভাল ভাল পৰিৱেশ মানে দেখুৱাই, সেইটো এটা ভাল লাগে। মানুহৰ যিটো ভিৰ মানে ক'ব লাগিব আৰু পাগল হৈ গৈছোঁ আমি। দিয়া নাই আগততো জিতে লৈছে। এইখন ল'লোঁ এনে আপোনাৰ টিকেটখনৰ দাম 100 টকা। 100 টকাতে লৈ ধৰি ল'লোঁ। এই ল'লোঁ মই 20খন লৈছোঁ এনেকুৱা, নাজানো আৰু কি পাম। এইটো হাউলিৰ মানে বাইদেউ হয়, মোৰ বন্ধুৰে বাইদেউ, মোৰো বন্ধুৰ মানে বহুত খাচ বাইদেউ হৈ গৈছে এতিয়া। এইটো ভিনদেউটো মানে মিডুল ভিয়া বুলি ক'লে মানে ক'বৰ ভাষা নাই আৰু কি ক'ম। এইটো ভিনদেউৰ মানে দাদা হয়। এইটো ঘৰটো আৰু তেওঁলোকে বনাই আছে, মানে অলপ ঘৰটো দেখাব দিয়া নাই, লাজ কৰি আছে। ঘৰটো ডাঙৰ বস্তু নহয়, মানুহৰ মনটো মেইন বস্তু। এইখন গাড়ীখন এতিয়া যাম আৰু এইটো মনু টিকলি হাই বুলি ক, হাই কোৱা। যা মনু হাই ক, হাই। এতিয়া বাইদেউতো জামবাৰীৰ পৰা বিয়া হৈছে হাউলিত, কি আচৰিত কথা। মানে প্ৰেমৰ ধুমুহা। দে যাং দে, বাই বাই। হাউলিৰ পৰা আহি আমি সোমালোঁ নলবাৰীৰ ৰাস। নলবাৰীৰ ৰাসখনো বোলে ভালে হোৱা বুলি জানিছোঁ, কিন্তু তাত ক'ত পাং ডিম্পু, ক'ত পাই গ'লো ডিম্পু পৰা একদম এই মানে এটা লিমিট আছিলে, কিন্তু তখন দিয়ে নাই।
নাজানো আহি আহি পাই গেলো নলবাৰী আহি আকৌ নলবাৰী ৰাস্তাটো বন্ধ আমি ওলাই আহিলোঁ আহি পেলাই আমি এনেকৈ আৰু কৰ্মোৱা হ'লোঁ আৰু কিন্তু নলবাৰীৰ আকৌ ভালেই কিন্তু বহুত দূৰ খোজ কাঢ়িব লাগে